Hello everyone, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে ভাল, মোৰো ভালে। বহুদিন মই ভিডিঅ' দিব পৰা নাছিলো, তাৰ বাবে দুখিত। ঘৰুৱা ব্যস্ততাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলো, কিন্তু মই ডিসাইড কৰিছো যে আজিৰ পৰা মই ভিডিঅ' সপ্তাহত দুবাৰ বা তিনিবাৰকৈ দিবলৈ ট্ৰাই কৰিম। আৰু মই ট্ৰেডিশনেল কাপোৰৰ ভিডিঅ' দিম বুলি ভাবিছো। আৰু আপোনালোকে এই কাপোৰবোৰ যদি পছন্দ হয় তেতিয়াহ'লে আপোনালোকে কিনিও ল'ব পাৰিব। আৰু আপোনালোকে মোক কন্টেক্ট কৰিবলৈ আপোনালোকে ফেচবুক একাউণ্টত মোক মেছেজ কৰিলেও হ'ব। চিপ্ৰাশ্ৰী দলে পেগত আপোনালোকে মোক মেছেজ কৰিব। আৰু আজিও মই ভিডিঅ' লৈ আহিছোঁ মিচিং ট্ৰেডিশনেল কাপোৰ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই দুযোৰমান কাপোৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকৰ যদি পছন্দ হয় তেতিয়াহ'লে আপোনালোকে কিনি ল'ব পাৰিব। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাপোৰযোৰ আপোনালোকে চাওকচোন কিমান ধুনীয়া হয়, ব্লেক কালাৰৰ হয়। আমাৰ মিচিং মানুহৰ ঘৰত থাকেই এই কাপোৰযোৰ, কিমান ধুনীয়া হয়। এই কাপোৰযোৰ যদি আপোনালোকে বিয়া এইবিলাকত পিন্ধি যাব পাৰিব। বিয়াৰ কাৰণে এইটো পাৰফেক্ট হয়, জিলিকি থাকে। এইটো পদ্মিনী আৰু দলিৰ কম্বাইনেশ্যন হয়। ফুলবোৰ দলিৰে কৰা হৈছে, বহুত ধুনীয়া হয়, কালাৰফুল হয়, বিয়াত পিন্ধিবলৈ পাৰফেক্ট হয়, বহুত ধুনীয়া। এই কাপোৰযোৰ আপোনালোকে মই হালধীয়া ব্লাউজৰ লগত পিন্ধিছোঁ, আপোনালোকে পিন্ধিব পাৰে, তাৰ লগতো ধুনীয়াকৈ মিলে। মই ব্লাউজটো পিন্ধা নাই, তথাপি ভাল লাগিছে, মিলি গৈছে। বহুত ধুনীয়া হয় কাপোৰযোৰ, আৰু ফুলবোৰ ইমান ধুনীয়াকৈ মিহিকৈ বচা হৈছে নহয়, বহুত ধুনীয়া হয়। পটুম ডিজাইনত কৰা হৈছে, এইটো পটুম ডিজাইন বুলি কোৱা হয়। পটুম ডিজাইনত কৰা হৈছে, বহুতেই ধুনীয়া হয়, বহুত ধুনীয়া হয়। আৰু আপোনালোকক দেখাইছোঁ এই কাপোৰযোৰ। এই কাপোৰৰ কালাৰটো মই নাজানো কি বুলি কয়, গ্ৰীণ কালাৰো নহয়, ইমান ধুনীয়া হয়, ভাল লাগে, জিলিকি থাকে। কিমান ধুনীয়াকৈ কালাৰটো দিয়া হৈছে চাওকচোন বাৰু। হালধীয়া আৰু পিংক কালাৰ দিয়া হৈছে, বহুতেই ধুনীয়া হয়। বিয়াত পিন্ধি যাব পাৰিব, অলৈ তলৈ যাওঁতেও পিন্ধি যাব পাৰিব। চিম্পল বুলিও নহয় আৰু ইমান কিবাও নহয়, বহুত ধুনীয়া হয়, য'তে ত'তে পিন্ধি যাব পাৰিব, বহুতেই ধুনীয়া হয়। বহুত ধুনীয়া হয় ন, কালাৰ কম্বাইনেশ্যন বহুত ধুনীয়া। এইটো দলি সূতাৰে কৰা হৈছে, দলি সূতাই হয়, এইটো পদ্মিনীৰ হয় কাপোৰ, পদ্মিনী সূতাৰ কৰা হৈছে। চাওকচোন কিমান ধুনীয়া। এইটো ডিজাইনটো হৈছে পাহাৰ ডিজাইন, পাহাৰৰ নিচিনাকৈ কৰা হৈছে, বহুতেই ধুনীয়া হয়। আৰু এই কাপোৰযোৰ চাওকচোন, ৰঙা কালাৰৰ হয়, ইমান ধুনীয়া। দহি বটা শেষ হোৱা নাই, এতিয়া দহি বাতি আছিলোঁ, কিমান ধুনীয়া হয় চাওকচোন। আগৰ কাপোৰ ইমান ধুনীয়া হৈ আছে, সৰু সৰু পিনবুকবোৰ সৰু সৰুকৈ দিয়া হৈছে। ঘাই ফুলৰ ওপৰত থকাবোৰ আমাৰ মিচিং মানুহে পিনবুক বুলি কয়, বহুত ধুনীয়া হৈছে ন, কিমান ধুনীয়াকৈ পৰিছে চাওকচোন আপোনালোকে। এইটো বিয়াত পিন্ধি যাব পাৰিব, বহুতেই ধুনীয়া হয়। চাওকচোন সৰু সৰু ফুল কিমান ধুনীয়াকৈ দিয়া হৈছে, পটুম ডিজাইনে হয়, সেইটো বহুত ধুনীয়া। মই কিবাবোৰ মেখেলা বা ব্লাউজবোৰ পিন্ধি দেখুওৱা নাই, জাষ্ট মই এইবিলাকত অলপ কিবা চাদৰটোহে পিন্ধি দেখাইছোঁ। চাওকচোন ইমানেই ধুনীয়া হয়, ইমান ধুনীয়া হয়। এই গ্ৰীণ কালাৰৰ কাপোৰযোৰ চাওকচোন বাৰু আপোনালোকে, কিমান জিলিকি আছে, ইমান ধুনীয়া ন। মই যোৱাবাৰ ভিডিঅ'ত গ্ৰীণ কালাৰ দেখুওৱা নাছিলোঁ, কিন্তু আজি দেখাইছোঁ, বহুত ধুনীয়া হয় ন। হালধীয়া কালাৰ ব্লাউজটোৰ লগতো মিলি গৈছে, বহুত ধুনীয়াকৈ হৈছে, বহুত ধুনীয়া হৈছে ন। পিছফালে সৈতে আপোনালোকে মাত শুনিছে চাগে, এইবোৰ ইগন'ৰ কৰক, জাষ্ট কাপোৰটো ইণ্টাৰেষ্ট দিয়ক, ইমান ধুনীয়া চাওকচোন বাৰু আপোনালোকে। যদি এনেকুৱা কালাৰ বা কিবা কাপোৰ আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে মোক কমেণ্টত জনাব, ইমান ধুনীয়া চাওকচোন। মই কিবাবোৰ ব্লাউজ বা মেখেলাবোৰ পিন্ধি দেখুওৱা নাই, জাষ্ট চাদৰখনহে পিন্ধি দেখাইছোঁ দেই, ইমান ধুনীয়া চাওকচোন, জিলিকি আছে ন, দলি সূতাৰে কৰা হৈছে, পদ্মিনীৰ হয় এইটো, পদ্মিনী আৰু দলিৰ কম্বাইনেশ্যন।
আৰু এই কাপোৰযোৰ যিবোৰ মানুহে মানে কিবা চিম্পুল কাপোৰ বিচাৰে, মানে বেছি ফুল থকা নিবিচাৰে, এইবোৰ মানুহে এই কাপোৰযোৰ পিন্ধিব পাৰে। পাৰফেক্ট হ'ব সিহঁতৰ কাৰণে। বহুত ধুনীয়া হয়, চিম্পুলকৈ বোৱা হৈছে, অলৈ তলৈ পিন্ধি যাব পাৰিব। বহুত ধুনীয়া হয়। কিছুমান মানুহে তেনেকুৱা কিবা ভাল নাপায় ন, চিম্পুল ভাল পায়, সেইবিলাকৰ কাৰণে ভাল হ'ব। এই কাপোৰযোৰ আপোনালোকে চাওক, কমলা কালাৰৰ হয়, ব্লেক কালাৰ দিয়া হৈছে, এটা কালাৰেই দিয়া হৈছে। বহুত ধুনীয়া হৈছে ন, বহুত ধুনীয়া হয়। এই কালাৰযোৰ আপোনালোকে ক'লা মেখেলা আৰু ক'লা ব্লাউজৰ লগত পিন্ধিলে বেছি ভাল লাগিব। বহুত ধুনীয়া হয়, ধুনীয়াকৈ মেলি গৈছে, ভাল লাগে এই কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগে মই গম নাপাওঁ, কিন্তু মোৰ পাৰ্চনেলি বহুত ভাল লাগে এই কাপোৰযোৰ। বহুত ধুনীয়া। আপোনালোকে যদি এনেকুৱা কাপোৰো বিচাৰে তেতিয়াহ'লে মোক ক'ব পাৰে, মই যদি পাৰোঁ আপোনালোকক মই গোটাই দিব পাৰিম। এই কালাৰটো মই পাৰ্চনেলি বহুত ভাল পাওঁ। বহুত ধুনীয়া হয় এই কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? কালাৰফুল হয়, বহুত ধুনীয়া হয় ন, বহুতেই ধুনীয়া হয়। দহিবোৰ মই হেৰাঙাকৈ দিছোঁ, ধুনীয়া হয় ন। আজিকালি এই কাপোৰবোৰ খুবেই প্ৰচলিত হৈছে। নুনি দিছে, পদ্মিনী নুনি দিছে, আজিকালি খুবেই এইটো চলিছে। বিয়া সবাহত এইবোৰ ধুনীয়াকৈ পিন্ধি যাব পাৰিব। বহুত ধুনীয়া হয়, পাৰ্টি ৱেৰ। মই বহুত ভাল পাওঁ পদ্মিনীত, বেলেগ কালাৰত মানে নুনি সূতা দিলে বেছি ভাল লাগে। বহুত ধুনীয়া হয়। এই নুনি কাপোৰবোৰ মানে কিবা ধুনীয়াকৈ ৰাখিবলগীয়া হয়, নহ'লে বেয়া হৈ যায়, সোনকালে বেয়া হৈ যায়। কিন্তু ইয়াৰ দামো বেছি হয়। ইয়াত এই কাপোৰ মানে পিন্ধিলে বেছি ধুনীয়া লাগে, সেইকাৰণে চাগে কাপোৰটো বেছি দাম হয়। আৰু আপোনালোকক শেষত দেখাইছোঁ এই কাপোৰযোৰ কিমান ধুনীয়া, চাওক, বহুত হেভি। বিয়াত কইনাও পিন্ধিব পাৰি। আমাৰ মিচিং মানুহেতো আজিকালি এনেকুৱা কাপোৰেই পিন্ধে। কইনাই বহুত ধুনীয়া হয়, কইনাও পিন্ধিব পাৰি। আমাৰ মিচিং মানুহে আজিকালি মিচিং কাপোৰেই বিয়াত পিন্ধে। ইমান ধুনীয়া হয়, চাওকচোন। ঘাই গোটাকৈ দিয়া হৈছে, পটিটো, ছাইড পটিটো গোটেই ঘাইটো দিয়া হৈছে, কিমান ধুনীয়া চাওকচোন। নুনিৰ হয়, আজিকালি এইটো খুবেই চলিছে। বহুত ধুনীয়া হয় ন, কিমান জিলিকিছে চাওকচোন। বহুত হেভি হয় এই কাপোৰযোৰ, চাওকচোন, বহুত ধুনীয়া। এই কাপোৰযোৰৰ প্ৰাইচ কমচে কম 7,000 পৰা 9,000 ভিতৰত হয়। মই কাপোৰযোৰ কিনি লৈছোঁ। বহুত ধুনীয়া হয় এই কাপোৰযোৰ, বহুত ধুনীয়া ন। কৈছিলোঁ আপোনালোকক শেষত মই দুযোৰমান কাপোৰ দেখুৱাম, আপোনালোকলৈ লৈ আহিছোঁ, সেইটো দেখাওঁ। এইখন ৰেড কালাৰৰ, বহুতেই ধুনীয়া হয়, বহুত ধুনীয়া হয়। এই কাপোৰযোৰ বহুত ধুনীয়া হয়। ইয়াৰ লগত আছে পটি আছে, পটি দিয়া হৈছে, ব্লাউজ পিচ আছে, বহুতেই ধুনীয়া হয়। ঘাই ফুল দিয়া হৈছে পটিত, বহুত ধুনীয়া হয়। এইযোৰ আপোনালোকে কিনি ল'ব পাৰিব। যদি পচন্দ হয় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত ক'ব পাৰিব। আৰু এখন দেখাইছোঁ, এইযোৰ কাপোৰ, এইযোৰ গ্ৰীণ কালাৰৰ, বহুতেই ধুনীয়া হয়। গোটেই কিবাতে ফুল দিয়া হৈছে, বহুত ধুনীয়া। ইয়াৰ লগত পাব পটি, ছাইড পটি পাব, ব্লাউজ পিচ, ছাইড পটি দিয়া হৈছে। এইটো ঘাই ফুল দিয়া নাই ইয়াত, এইটো পিনবুক দিয়া হৈছে। পিনবুক, এই ফুলবোৰক আমাৰ মিচিং মানুহে পিনবুক বুলি কয়। পিনবুক, এইটো ঘাই ফুল বুলি কোৱা হয়, আৰু এইটোক পিনবুক বুলি কয়। আৰু এই মেখেলা চাদৰযোৰত ছাইড পটিটো পিনবুক দিয়া হৈছে। যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে মোক কমেণ্টত ক'ব পাৰিব, আৰু ফেচবুক একাউণ্টত গৈ মোক মেছেজ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।